আপোনালোকে চাই আছে নজৰুল এমডি টেকনিকেল চেনেলত। চ' প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় গম পায় যে মিছন বসুন্ধৰাৰ অনৰ জৰিয়তে আপোনালোকে মাটিৰ যিবিলাক সমস্যা আছিলে সেইবিলাক সমাধান কৰিব পাৰিছিলে, কিন্তু মিছন বসুন্ধৰা অনৰ যিবিলাক ছাৰ্ভিচ সেইবিলাক অলৰেডি ক্ল'জ কৰি দিয়া হৈছে। এতিয়া আপুনি সেইটো ৱেবছাইটৰ পৰা আপুনি এপ্লাই কৰিব নোৱাৰে, বেলেগ এটা ৱেবছাইটলৈ কনভাৰ্ট কৰি দিয়া হৈছে। যিমানকেইটা ছাৰ্ভিচ মিছন বসুন্ধৰাত অনত আছিলে চবকেইটা ছাৰ্ভিচ এতিয়া ARTPS ৱেব পৰ্টেলত গুচি গৈছে। আপুনি সেইটো ৱেবছাইটৰ দ্বাৰা আপুনি এপ্লাই কৰিব পাৰিব। আৰু কেনেকৈ কৰিব মই ডিটেইলছ আপোনাৰ লগত ডিছকাছ কৰিম আৰু এপ্লাই কৰি দেখুৱাই দিম। চ' আজি দেখুৱাই দিম এলটমেণ্ট চাৰ্টিফিকেট টু পেডিক পাট্টা আৱণ্টিত মাটি মেধি পাট্টালৈ পৰিৱৰ্তন কেনেকৈ কৰিব, অনলাইনত কেনেকৈ আবেদন কৰিব, কি কি ডকুমেণ্টছ লাগিব, কিমান টকা লাগিব, কেনেকৈ কৰিব, মই ডিটেইলছ এপ্লাই কৰি দেখুৱাই দিম। চ' বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলকৈ নতুনকৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ'বিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনটো পাই যায়, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মই লৈ আনি থাকোঁ। চ' ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, মোৰ স্ক্ৰীণত দিয়া মিছন বসুন্ধৰাৰ যিবিলাক ছাৰ্ভিচ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া মাটি মেধিৰ পাট্টালৈ কেনেকৈ পাট্টা কৰিব পাৰে, অলৰেডি মোৰ চেনেলত ভিডিঅ' দিয়া আছে। এইকেইটা ভিডিঅ' আপোনালোকে চাব পাৰে, কেনেকৈ এপ্লাই কৰিছোঁ আৰু এপ্লাই কৰি দেখুৱাই দিছোঁ। আপোনালোকে মোৰ চেনেলত যাইকিনে চাব পাৰিব। আৰু আজি দেখুৱাই দিম এলটমেণ্ট চাৰ্টিফিকেট টু পেডিক পাট্টা কেনেকৈ এপ্লাই কৰিব, মই সেইটোৱে ভিডিঅ' এটা এপ্লাই কৰি দেখুৱাই দিম। চ' বলক ডেস্কটপ বা লেপটপলৈ, আপুনি যদি ডেস্কটপ বা লেপটপ নাই আপুনি আপোনাৰ মোবাইলৰ দ্বাৰা বা মোবাইলৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব মই ডিটেইলছ আপোনাৰ লগত আজি ডিছকাছ কৰিম। চ' বলক ডেস্কটপলৈ মই দেখাই দি আছোঁ কোনটো ৱেবছাইটত যাব লাগিব। চ' বন্ধুসকল, মই যিকোনো এটা ব্ৰাউজাৰত আহিলোঁ, মোবাইল ব্ৰাউজাৰত, ইয়াতে আপোনালোকে চাৰ্চ কৰিব মিছন বসুন্ধৰা। মিছন বসুন্ধৰা আহি গৈছে। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মিছন বসুন্ধৰাৰ ৱেবছাইটখন খোল খাই যাব। ইয়াতে আপুনি চাব পাৰে কি কি ছাৰ্ভিচ আছিলে, মই দেখাই দি আছোঁ কি কি ছাৰ্ভিচ আছিলে। আপুনি কি কি ছাৰ্ভিচ আপোনাৰ বেলেগ এটা ৱেবছাইট বনাইছে বা কনভাৰ্ট কৰি দিয়া হৈছে, সেই ৱেবছাইটৰ দ্বাৰাই আপুনি কেনেকৈ এপ্লাই কৰিব আৰু কি কি ছাৰ্ভিচ আছিলে মই ডিটেইলছ আপোনাৰ লগত কৈ আছোঁ। চ' এইটো ক্ল'জ কৰি দিব। দিয়াৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰিলে ইয়াতে দেখা পাইছে উই গ্ৰেটফুল টু পিপল ফৰ দ্য ট্ৰিটমেণ্ট ছাপৰ্ট উইল বি বেক চুন উইথ মোৰ ইম্পেক্টফুল ছাৰ্ভিচ আণ্ডাৰ মিছন বসুন্ধৰা 2.0। মিছন বসুন্ধৰা 2.0 এতিয়ালৈকে অহা নাই, এইটো মাহত আহিব। মিছন বসুন্ধৰা 2ৰ যিবিলাক অনৰ যিবিলাক ছাৰ্ভিচ আছিলে বা আৰু কেইটা ছাৰ্ভিচে এড কৰিব পাৰে, আপুনি মিছন বসুন্ধৰা 2ত আপুনি এপ্লাই কৰিব পাৰিব। আৰু মিছন বসুন্ধৰাৰ ছাৰ্ভিচ কেন নাও বি এভেইলেবল থ্ৰু ARTPS পৰ্টেল। দেখা পাইছে মিছন বসুন্ধৰাৰ যিবিলাক ছাৰ্ভিচ আছিলে সেই ছাৰ্ভিচকেইটা এতিয়া ARTPS পৰ্টেলত কনভাৰ্ট কৰি দিয়া হৈছে। সেই ছাৰ্ভিচকেইটা আপুনি এতিয়াও আপোনাৰ এপ্লাই কৰিব পাৰিব। চ' তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰি ইয়াতে দেখা পাব কি কি ছাৰ্ভিচ আছে, লিষ্ট অফ ছাৰ্ভিচত এইকেইটা ছাৰ্ভিচ আছিলে মিছন বসুন্ধৰাত অনৰ। আপুনি মিউটেশ্যন কৰিব পাৰে, দলিল সূত্ৰে নামজাৰি কৰিব পাৰে, পাৰ্টিশ্যন কৰিব পাৰে, বাটোৱাৰা কৰিব পাৰে, আৰু আপোনাৰ মাটিখন কৃষিৰ পৰা অকৃষিলৈ ৰূপান্তৰ বা কৰিব পাৰে 1 বিঘাৰ তলত হ'লে। আজি দেখাই দিম এলটমেণ্ট চাৰ্টিফিকেট টু পেডিক পাট্টা আৱণ্টিত মাটিৰ পাট্টালৈ কেনেকৈ পৰিৱৰ্তন কৰি এপ্লাই কৰি দেখুৱাই দিম। এইটোত চাব পাৰে, এইটো আছিল মিছন বসুন্ধৰাৰ অনৰ। এতিয়া মই বেলেগ এটা ৱেবছাইটত যাম। এইবিলাক ছাৰ্ভিচ এতিয়া নাই, এপ্লাইৰ কোনো অপশ্যন নাই। এইকেইটা ছাৰ্ভিচ বেলেগ এটা ৱেবছাইটত কনভাৰ্ট কৰি দিয়া হৈছে। এতিয়া মই ARTPSত যাম। ARTPSত গ'লোঁ মই। ARTPS অসম চৰকাৰ, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ ইয়াতে দেখা পাইছে এইটো হোম পেজটো আহি গৈছে। ৰাইট টু বি পাব্লিক ছাৰ্ভিচ ARTPS.assam.gov.in আহি গৈছোঁ মই। আপুনি ইয়াতে যদি ফাৰ্ষ্ট টাইম লগ ইন কৰি আছে বা আহিছে, ইয়াতে আপুনি লগ ইন ৰেজিষ্টাৰত যাই কিনে আপুনি ৰেজিষ্টাৰ কৰি ল'ব। লগ ইন ফৰ আদাৰ ছাৰ্ভিচত যাই কিনে আপোনাৰ মোবাইল নাম্বাৰ OTP দি কিনে ইয়াতে লগ ইন ড'ণ্ট হেভ একাউণ্টত যাই কিনে ৰেজিষ্টাৰ কৰি ল'ব। ইয়াৰ পৰা কি কৈছে এইবিলাক ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে বেগত যাব। বেগত যাই কিনে আপুনি ক্ল'জ কৰি দিব। এইটো ক্ল'জ কৰি দিয়ে তলত স্ক্ৰল কৰিব। তলত লেণ্ড এণ্ড প্ৰপাৰ্টিত ক্লিক কৰিব। লেণ্ড এণ্ড প্ৰপাৰ্টিত ক্লিক কৰিলে ছাৰ্ভিচ আণ্ডাৰ কেটেগৰী লেণ্ড ৰিলেটেড যিমান ছাৰ্ভিচ আছে চবকেইটা ছাৰ্ভিচ ইয়াতে শ্ব' কৰিব। মিছন বসুন্ধৰাৰ যিবিলাক ছাৰ্ভিচেছ ইয়াতে আছে আৰু কিছুমান এড কৰি দিয়া হৈছে। ইয়াতে আপুনি চাব পাৰে বহুতকেইটা ছাৰ্ভিচ ইয়াতে অলৰেডি দিয়া আছে। আপুনি ইয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিলে বা ইয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। চ' আজি মই দেখাই দিম এলটমেণ্ট চাৰ্টিফিকেট পেডিক পাট্টা। ফাৰ্ষ্টত দেখা পাইছে আপুনি। ইয়াতে এপ্লাইত যদি ক্লিক কৰি দিওঁ মই, ইয়াতে এপ্লাই ৰেজিষ্টাৰ দুটা অপশ্যন আছে আৰু গাইডলাইন ৰিকুৱাৰমেণ্টবোৰ চাই ল'ব আপুনি। গাইডলাইনবোৰ দিয়া আছে, গাইডলাইনবোৰ নাচাওঁ মই। ৰিকুৱাৰমেণ্ট চাই লওঁ। ৰিকুৱাৰমেণ্ট কি কি লাগে, এলটমেণ্ট চাৰ্টিফিকেট লাগিব, আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট লাগিব, লিগেল হেয়াৰ ডকুমেণ্ট ইফ নট অৰিজিনেল এলটেড, ট্ৰেছ মেপ লাগিব আৰু চিটা কপি লাগিব। এইকেইটা ডকুমেণ্টছ লাগিব। এইকেইটা ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। আৰু
উইথিন 90 ডেজৰ ভিতৰত আপোনাৰ যিটো এপ্লিকেশ্যন কৰিব সেইটো উইথিন 90 ডেজৰ ভিতৰত কমপ্লিট হ'ব যদি কোনো অবজেকশ্যন নাথাকে আৰু ফিজ হয় ইউজাৰ চাৰ্জ নীল ছাৰ্ভিচ চাৰ্জ 30 rupees পেণ্ডিং চাৰ্জ এইবিলাক দিয়া আছে এইবিলাক চাই ল'ব আপুনি মই এপ্লাইত ক্লিক কৰি দিলোঁ এপ্লাই ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে মোবাইল নম্বৰ মাৰিব দিব আপোনাৰ মোবাইল নম্বৰ মাৰিব মই ফটাফট মোবাইল নম্বৰ মাৰি দি লগ ইন হৈ আছোঁ ইয়াৰ পিছত আপোনাৰ OTP মাৰাৰ পিছত আপুনি সাবমিট কৰাৰ পিছত আপোনাৰ সেই ফৰ্মখন খোল খাই যাব ইয়াতে এলটমেণ্ট চাৰ্টিফিকেট পেডিক পাটা ফৰ্মখন খোল খাই যাব ইয়াতে লেণ্ড ডিটেইলছ আছে এপ্লিকেশ্যন ডিটেইলছ আছে ডকুমেণ্টছ আছে ৰিভিউ এণ্ড সাবমিট আছে আৰু পে'মেণ্টৰ ৰিচিপ্টটো আহিব ইয়াতে লেণ্ড ডিটেইলছখন চাই লওক কি লাগে ইয়াতে ডিষ্ট্ৰিক্ট লাগে আপোনাৰ ডিষ্ট্ৰিক্ট দিব তাৰপিছত চাৰ্কল অফিচ লাগে চাৰ্কল অফিচটো দি দিব তাৰপিছত ভিলেজটো লাগিব আপোনাৰ ভিলেজটো কি হয় আপোনাৰ হিচাপত আপোনাৰ ভিলেজটো কি হয় সেইটো দি দিব তাৰপিছত দাগ নাম্বাৰটো মাৰিব দিব আপোনাৰ মাটিৰ যিটো হেৰি কৰিব বিচাৰিছে সেই মাটিখনৰ দাগ নাম্বাৰটো দিব আপোনাৰ সেই দাগত কিমান মাটি আছে ইয়াতে শ্ব' কৰিব তলত বিঘা কঠা লেচাত শ্ব' কৰিব আপুনি তাৰপিছত আপুনি কি কৰিব লাগিব নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিলে এলটমেণ্ট চাৰ্টিফিকেট ডিটেইলছ আহি যাব আপোনাৰ যদি এলটমেণ্ট চাৰ্টিফিকেট হয় সেইটো ডিটেইলছ অৰ্ডাৰ নাম্বাৰটো কি আছিলে আপুনি আপোনাৰ অৰ্ডাৰ নাম্বাৰটো দি দিব ইয়াৰ পৰা দিয়াৰ পিছত তাৰপিছত এৰিয়া এলটেড কিমান বিঘা আপুনি এলটমেণ্ট কৰিব বিচাৰে কিমান বিঘা কটা কৰিব বিচাৰে ইয়াতে শ্ব' কৰিব আপুনি এনেকৈ লিখি দিব আৰু অৰিজিনেল এলটেড ন' ইয়েছ দি দিব অৰিজিনেল এলটেড নেম কি হয় আপুনি ইয়াতে আপোনাৰ দি দিব আৰু চিলেক্ট লেণ্ড টাইপ দি দিব এগ্ৰিকালচাৰ লেণ্ড নে বাৰেন লেণ্ড এগ্ৰিকালচাৰ লেণ্ড হ'লে এগ্ৰিকালচাৰ লেণ্ড দিব চিলেক্ট এলটমেণ্ট স্কিম কি হয় আপুনি স্কিমটো দি দিব এলটমেণ্ট ডিটেইলছ নেম দি দিব তাৰপিছত নেম ইন আছামিজ এতিয়া আছামিছত দিব লাগিব নামটো আছামিছত দি দিব গাৰ্জেন নেম ইন ইংলিছ দি দিব তাৰ গাৰ্জেন নেম ইন আছামিছত দি দিব ৰিলেশ্যনটো দি দিব মেল জেণ্ডাৰটো দি দিব ডেট অফ বাৰ্থটো কি হয় আপোনাৰ দি দিব ডেট অফ বাৰ্থটো দি দিব তাৰপিছত মোবাইল নম্বৰটো অট'মেটিক থাকিব এড্ৰেছটো দি দিব দি কিনে আপুনি ছেভ এপ্লিকেশ্যনত ক্লিক কৰি দিব ছেভ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এড মোৰ এপ্লিকেশ্যনত যাই কিনে আপুনি এপ্লিকেশ্যনখন মোৰ কৰিব পাৰে তাৰপিছত আপোনাৰ লিষ্ট অফ এপ্লিকেণ্টছ কি আছে সেইটো দেখা দিব তাৰপিছত ইয়াতে চিম্পলি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডকুমেণ্টছত লৈ যাব ডকুমেণ্টছত 2 MB তলত হ'ব লাগিব আৰু PDF JPG আৰু PNG ফাইলৰ হ'ব লাগিব আপুনি ইয়াৰ পৰা আপুনি ডকুমেণ্টছবোৰ আপুনি ফটাফট আপুনি আপলোড কৰি ল'ব কি ডকুমেণ্টছ লাগে মই অলৰেডি কৈছোঁ ইয়াতে দেখা পাই আছে আপুনি এইকেইটা ডকুমেণ্টছ আপুনি আপলোড কৰি ল'ব কি ডকুমেণ্টছ লাগে আপুনি চাই ল'ব এবাৰ মই ফটাফট ডকুমেণ্টছবিলাক আপলোড কৰি আছোঁ আপুনি চাই ল'ব ডকুমেণ্টছবোৰ আগতে আপুনি ক্লিয়াৰ কৰি ল'ব ডকুমেণ্টছ কি লাগে আগতে প্ৰিপাৰেশ্যন কৰি ল'ব ডকুমেণ্টছবোৰ তাৰপিছতহে আপুনি এপ্লাই কৰিব ইয়াতে ৰিভিউ এণ্ড সাবমিটত গুচি গ'লোঁ মই ৰিভিউ এণ্ড সাবমিটত গ'লে আপুনি কি ফিল আপ কৰিলে কি দিলে চবকেইটা ৰিভিউত আহি যাব আপুনি ইয়াতে যদি ঠিক থাকে তেনেহ'লে একচেপ্ট এগ্ৰিমেণ্ট সাবমিটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি বেলেগ এটা ৱেবছাইটত
পেজত খোল খাই যাব, যিটো আপুনি এপ্লিকেশ্যন একনলেজমেণ্ট ৰেফাৰেঞ্চ নাম্বাৰটো পাই যাব। ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটো আহি গৈছে, এইটো প্ৰিণ্ট কৰি ল'ব। এইটোৰ দ্বাৰাই আপুনি ট্ৰেক কৰিব পাৰে কিমান দূৰ আগবাঢ়িছে আপোনাৰ এপ্লিকেশ্যন। ইয়াতে দেখা দিব এপ্লিকেশ্যনখন একচেপ্ট হৈছে না ৰিজেক্ট হৈছে বা ছাকচেছফুল হৈছে। এই এপ্লিকেশ্যন নাম্বাৰটো নোট কৰি ৰাখি দিব, এইটোৰ দ্বাৰা আপুনি ট্ৰেক কৰিব পাৰে। চ' এনেকৈ কৰিব। কিবা ডাউট থাকিলে মোৰ কমেণ্টছত জনাই দিব বন্ধুসকল। আজিৰ ভিডিঅ'টো ইমান আছিলে। থেংক ইউ ছ' মাছ।